সামাজিক কৰ্ম কৰা এইবোৰ দাম্পত্যত শুভ বিদ্যা যত্নৰ আৱশ্যক হ'ব অৱশ্যে সফলতা পাব আজিৰ দিনটোত কৰ্মোন্নতি পদোন্নতি মৰ্যাদা বৃদ্ধি গৃহসুখ আদিৰ কাৰকতা আজি যদি আপুনি পুৱা ভাগত য়েলো কালাৰৰ কাপোৰ কানি পিন্ধে আৰু আবেলি যদি গ্ৰীণ কালাৰটো ইউজ কৰে ভাল হ'ব শুভ সংখ্যা হ'ব 2 এতিয়া আহিছোঁ বৃষ ৰাখিলৈ কাপছ এণ্ড পেজ অফ কাপছ এই দুখন কাৰ্ড মতে আজি ক্ৰমে দিনটো ভাল যেন অনুভৱ হ'ব ঘৰুৱা কথাত আপুনি অৱশ্যে বিশেষ জটিলতা নাপায় কৰ্মস্থানত নতুন কোনো সুযোগ আহিব পাৰে কৰ্মত বেয়া হ'ব নালাগে শৰীৰ বেয়া নাযাব আজিৰ দিনটোত যদি শিৱ মন্দিৰত গাখীৰ পানী দিয়ে ভাল হ'ব নৱগ্ৰহ মন্দিৰত নৈবেদ্য আদি আগবঢ়াওক ভাল হ'ব আজি তুলসী পাত কেইটামান নিজৰ লগত ৰাখক ভাল ফল পাব শুভ কালাৰ হ'ব অফ হোৱাইট শুভ নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ মিথুন ৰাখিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি সাধাৰণ আহুকালৰ মাজেদি দিনটো পাৰ হ'ব দুই এটা কথাত অৱশ্যে অনুকূল আশা কৰিব পাৰে বিদ্যাৰ তেনে বাধা নাই অৱশ্যে চেষ্টাৰ ত্ৰুটি নকৰাই ভাল হ'ব শৰীৰ ভালে ৰাখক আজিৰ দিনটো পিতৃ মাতৃৰ বাবে সাধাৰণ চিন্তা থাকিব আজি বিভিন্ন ধৰণৰ অনুষ্ঠানত আপুনি ভাগ ল'ব পাৰে শুভ ফল পাব দাম্পত্যটো শুভ ফল আজিৰ দিনটোত যদি আপুনি পুৱা ভাগতে নদীৰ পানীত ৰূপৰ সাপ এডাল উটুৱাই দিয়ে বেছি ভাল ফল পাব আৰু দিনটোত আপুনি হোৱাইট কালাৰটো ইউজ কৰক শুভ নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ কৰ্কট ৰাখিলৈ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ৰাহু কিছু অশুভ অৰ্থ নাশ হ'ব পাৰে অৱশ্যে দিনটো কিছু উন্নতও হ'ব জ্ঞাতি কুটুম্বৰ লগত মনোমালিন্য প্ৰিয় লোকৰ কিবা কথা চিন্তিত হ'ব আজি আৰ্থিকত বেয়া যোগ দেখা নাযায় যোগ্যতাৰে আপুনি কাম কাজত আগবাঢ়িব পাৰে ভ্ৰমণ কৰিব পাৰে দাম্পত্যত বেছি চিন্তা নাই আজিৰ দিনটোত আত্মীয়ৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে দিনটোত আপুনি গ্ৰীণ কালাৰটো ইউজ কৰক আৰু শুভ নাম্বাৰ হ'ব 2 এতিয়া আহিছোঁ সিংহ ৰাখিলৈ চ'ৰ্চ এণ্ড চ'ৰ্চ পুৱা ভাগত ভিখাৰীক দক্ষিণা আৰু লোহাৰ দ্ৰব্য দান কৰক আজি সাৱধানেৰে দিনটো পাৰ কৰক ফুৰা চকাত সাৱধান হওক ব্যয় বৃদ্ধি পাব অৱশ্যে কোনোবাই সংগসুখ লাভ কৰিব পূৰ্ণ স্মৃতিয়ে মনত ঠাই ল'ব পাৰে কৰ্তব্যত অলপ দুশ্চিন্তা থাকিব আজিৰ দিনটো মানসিক চিন্তা বৃদ্ধি পাব বিভিন্ন ক্ষেত্ৰত বাধাও থাকিব অৱশ্যে আবেলি 7টামান বজাৰ পাছত উন্নত হ'ব দিনটোৰ শুভ কালাৰ হ'ব ৰেড এণ্ড ব্ৰাউন শুভ নাম্বাৰ হ'ব 9 কন্যা ৰাশি নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি বগলা দেৱীৰ মন্দিৰত ৰঙা ফুলেৰে আৰু হালধীয়া ফুলেৰে পূজা পাতল আগবঢ়াওক বিশেষ জটিলতা নাই পূৰ্বৰ কেইদিনমানৰ তুলনাত আজি কৰ্মাদিত সুখ পাব আপুনি দূৰদৰ্শিতা আপোনাৰ আজি থাকিব নিষ্ঠাই আনক আদৰ পাব আনৰ পৰা আদৰ পাব আজি বিভিন্ন দিশত ফল লাভ কৰিব দাম্পত্যত শুভ বিয়া বাৰুৰ কথা পতাসকলে প্ৰস্তুত হ'ব পাৰে আজিৰ দিনটো দূৰ ভ্ৰমণ নকৰাই ভাল আৰু একেবাৰে পুৱা ভাগত ভিখাৰীক যদি দান ধ্যান কৰে ভাল ফল পাব আজিৰ দিনটোৰ শুভ কালাৰ হ'ব বটল গ্ৰীণ শুভ নাম্বাৰ হ'ব 4 ধন্যবাদ আজি কৃষ্ণ অষ্টমী 13 মাঘ সোমবাৰ ছাতি নক্ষত্ৰ অমৃত যুগ আছে 10:35 AM to 12:45 PM এই সময়ছোৱাত আপুনি সকলো ধৰণৰ শুভ কৰ্ম কৰিব পাৰে ধন্যবাদ এতিয়া এখন চিঠি লৈ আহিছোঁ এইখন চিঠি লিখিছে নাম প্ৰকাশ কৰা নাই এখেতে দুলীয়াজানৰ পৰা লিখিছে কিৰয়ং ডাঙৰীয়া নমস্কাৰ ল'ব মোৰ এটাই সন্তান ইমান বেছি টকা পইচা নাই যদিও বহুত কষ্ট কৰি তাক উপযুক্ত শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ কিন্তু সি আমাৰ কথা একেবাৰে নুশুনে তাৰ ভৱিষ্যত বাৰু বেয়া হ'ব নেকি তাৰ ডেট অফ বাৰ্থ দি পঠিয়ালোঁ ভৱিষ্যতে সি কি কৰিব তাকে লৈ চিন্তা কৰি আছোঁ চাওক তাক লৈ ইমান চিন্তা কৰাৰ দৰকাৰ নাই কাৰণ কুকুৰৰ নেজডাল দীঘল হ'লে সি নিজে পাৰি বহিব গতিকে সি যেতিয়া উপযুক্ত হ'ব সি যেতিয়া গম পাব যে তাৰ এতিয়া ইনকাম চ'ৰ্চৰ দৰকাৰ তেতিয়া সি নিজেই কৰি ল'ব আপুনি ডেট অফ বাৰ্থৰ লগতে তাৰ কুস্তিখনো দিছে তাৰ অৱশ্যে এই 2 বছৰমান আৰু বেয়া তাৰপিছত সি নিজে তাৰ উন্নতিৰ বাবে চেষ্টা কৰি থাকিব আৰু কিছু আশাৰ পোহৰ আপুনি 2 বছৰ পাছৰ পৰা দেখা পাব তেতিয়া পঢ়া পাতিটো তাৰ মনোযোগ বৃদ্ধি পাব অৱশ্যে এটা পুখৰাজ তাৰ দৰকাৰ তাৰ বৃহস্পতি কিছু অশুভ গ্ৰহ আৰু বিদ্যাকাৰৰ গ্ৰহ বুলিও তাক বৃহস্পতিৰ প্ৰতিকাৰ কিন্তু কৰিব লাগিব আৰু অহা সৰস্বতী পূজাৰ দিনা 10 ফেব্ৰুৱাৰী সৰস্বতী পূজাৰ দিনা তাক যদি দেৱী সৰস্বতীৰ মন্দিৰ দৰ্শন কৰায় আৰু তাৰ পঢ়াৰ কিতাপখিনি সৰস্বতী দেৱীৰ মন্দিৰত গৈ আপুনি দেৱীৰ ওচৰত ৰাখি থব সেই অঞ্জলি প্ৰদান কৰিব আৰু আবেলি পূজা শেষ হোৱাৰ পিছত কিতাপখিনি ঘৰলৈ লৈ আহিব আৰু এতিয়াৰ পৰা যদি সি য়েলো আৰু ব্লু কালাৰৰ পেনেৰে লিখে মানে
পেণ্টটোৰ উপৰিভাগ য়েলো আৰু ব্লু হ'ব লাগিব, তেতিয়া বেছি ভাল। যিমানখিনি পৰা যায় তাক য়েলো আৰু ব্লু কালাৰৰ কাপোৰ কানি ইউজ কৰিব দিব। বছৰটোত তাৰ শাৰীৰিক ক্ষেত্ৰত মধ্যম ফল, মাজে সময়ে শৰীৰত আমনি থাকিব। গতিকে পাৰিলে এটা ৰক্ত প্ৰবাল ৰেড কৰলো পিন্ধাই দিয়ক। পোখৰাজৰ লগত এটা ৰেড কৰল পিন্ধাওক, তেতিয়া তাৰ ক্ষেত্ৰত ফল আশা কৰিব পাৰে। আৰু পাৰিলে এটা শংখ, পানী শংখ বুলি কোৱা হয় যোনটো, সেইটো তেনেকুৱা এটা শংখ ৰঙা কাপোৰেৰে মেৰাই দেৱী সৰস্বতীৰ ফটোখনৰ ওচৰত ৰাখি থ'ব। সি নিজে কামটো কৰিব। আৰু প্ৰসাৰ টেবুল চিঠিৰ যোগেদি এইখন চিঠি লিখিছে শ্ৰী তন্ময় তৰফদাৰ। নমস্কাৰ ল'ব। আপোনাৰ ৰাতিপুৱাৰ নিউজ লাইফৰ ৰাশিফল অনুষ্ঠানটো আমি নিয়মীয়া দৰ্শক। বহুত দিন আগতে মোৰ দেউতাকে আপোনাক যোগাযোগ কৰিছিলে আৰু আপুনি প্ৰতিকাৰ দিছিলে, তেখেতে ভাল পাইছিল। এতিয়া মোৰ নিজৰ প্ৰব্লেম, বিদ্যালাভত বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িছোঁ, আগলৈ ভাল ফল কৰিব পাৰিমনে নাই, মোৰ কোনটো লাইনত গ'লে বেছি ভাল হ'ব। একচুৱেলি কুষ্টিখনততো আহে আপোনাৰ টেকনিকেল লাইন। আপোনাৰ মিথুন ৰাশি, লগ্ন হ'ল তুলা লগ্ন, বুধ শুক্ৰ শনি ভাল প্লেনেট, ৰাহুও ভাল, টেকনিকেল লাইনৰ বিদ্যা লাভলৈ বেছি ভাল। অৱশ্যে 3-3.5 বছৰ এতিয়াও কিছু বাধা বিঘিনি আছে, শনিৰ দশা চলিছে। আপুনি এটা কাম কৰক, অতি সোনকালে এটা বগা জাৰকন, হোৱাইট জাৰকন লেফ্ট হেণ্ডত পিন্ধি দিয়ক, তেতিয়া আৰু বেছি ভাল ফল আপুনি পাব। পুনৰ্বসু নক্ষত্ৰ আপোনাৰ মিথুন ৰাশি দেৱগণ। আৰু নেক্সট ইয়াৰত মানে 2020 মানত আপুনি প্ৰথম ভাগত এটা ৰেড কৰেল পিন্ধি দিব, তেতিয়া স্বাস্থ্য পাতি আপোনাৰ ভালে থাকিব। কাৰণ অহা বছৰ আপোনাৰ স্বাস্থ্য পাতিৰ ফালেদি কিছু অশুভ যোগ দেখুৱাই আছে। আৰু ছোৱালী মানুহৰ পৰা আপুনি সাৱধানে থাকিব। ছোৱালীৰ পৰা কিবা প্ৰব্লেম অনিষ্ট হ'ব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিন্তু সদায় আনচাকচেছ, প্ৰেম প্ৰীতিত আপুনি নোযোৱাই ভাল। কাৰণ মনৰ ফালেদি আপোনাৰ তেতিয়া কিবা এটা বেয়া হেৰি আহি যাব পাৰে। গতিকে এইখিনিৰ প্ৰতিকাৰ কৰকচোন আগতে, তেতিয়া মই ধুনীয়াকৈ ক'ব পাৰিম যে আপুনি আগবাঢ়িব পাৰিম। আৰু ভবামতে টেকনিকেল লাইনত বিদ্যা লাভ হ'ব, আপোনাৰ চাকৰি বাকৰিও হৈ যাব। গতিকে প্ৰব্লেম তেনেকুৱা নাই, কিন্তু এইখিনি কৰিব লাগিব। আৰু এটা কথা, আপুনি যদি পাৰে ফেং শুই উইনচাম ঘৰখনৰ পৰ্দাৰ লগত ওলমাই ৰাখিব। সেইটো মেইন ডোৰত কৰাটো বেছি ভাল। মাজে সময়ে ঘৰখনৰ ড্ৰয়িং ৰুমত আৰু আপোনাৰ পঢ়া ৰুমত নিমপাত পুৰি অকণমান ধূপ দেখুৱাব, তেতিয়াও ভাল হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ আহিছোঁ। এতিয়া তুলা ৰাশি, কিং অফ শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি আৰোগ্য লাভ, কিন্তু শত্ৰু বেছি, সৌভাগ্য বৃদ্ধি, ফৰকাল যেন অনুভৱ, শৰীৰত আমনি কম পাব, আৰ্থিকত হাতলৈ ধন অহাৰ পথ দেখিব, ভৱিষ্যতৰ বাবে আজি আশাবাদী হ'ব পাৰে, বিদ্যাত কৰ্মস্থান আদিত আৰু দাম্পত্যত পূৰ্বানুৰূপ। আজিৰ দিনটোত উত্তৰ দিশত যাত্ৰা নিষেধ। পাৰিলে দুখীয়াজনক অকণমান চাউল আটা দক্ষিণ আদি দান দিয়ক, ভাল হ'ব। শুভ কালাৰ হ'ব হোৱাইট, শুভ নাম্বাৰ হ'ব 4। বৃশ্চিক ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দূৰযাত্ৰাদিত বাধা, পুৰণা বছৰৰ স্মৃতিয়ে মনটোত মৃদু প্ৰভাৱ পেলাব। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। আজি সংগলাভ হ'ব, সাৱধান হওক। খৰচা পাতি আৰু শাৰীৰিক চিন্তা থাকিব। আজিৰ দিনটোত কৰ্মত বাধা, জটিলতাৰ মাজেৰেও সফলতা আহিব। শুভ কালাৰ হ'ব ব্ৰাউন কালাৰ, শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ওৱান্স এণ্ড চেৰিয়ট, চেৰিটেৰিয়াছ। এই দুখন কাৰ্ড মতে যোগাযোগ আদিত এটা সংগলাভ সুখ পাব। আজি বেছি স্পৰ্শকাতৰ হ'লে আহুকালত পৰিব। আৰ্থিকত ব্যয়ৰ মাজতেও কিছু শুভ ফল হ'ব। আজি ভৱিষ্যতৰ বাবে আপুনি কিছু চিন্তিত হ'ব। অৱশ্যে বিদ্যালাভত ভাল ফল। চৰ্দি কাহ আমাশয় আদি বেমাৰৰ পৰা সাৱধান হওক। আজিৰ দিনটোত আপুনি গ্ৰীণ এণ্ড ব্লেক কালাৰটো ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 8। ধনুৰাশি, পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ। শনি অশুভকাৰক, বিবাদ আদিৰ ভয় আছে, সাৱধান হওক। যোগাযোগ তথা সংগলাভত সুখ পাব। বেছি স্পৰ্শকাতৰ হ'লে আহুকালত পৰিব। আৰ্থিকত মধ্যম। আজি কোনোবাই আয়ৰ বিকল্প চেষ্টাত সফলতা লাভ কৰিব পাৰিব। আজি বামুণ এজনক দান দক্ষিণা কৰক, ভাল হ'ব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব য়েলো। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড কাপছ। অনুকূল পৰিৱেশ, অৱশ্যে শনি অশুভকাৰক। বন্ধু বান্ধৱৰ লগত সংগ সুখ লাভ। ভৱিষ্যতৰ বাবে কিছু প্ৰমিছ কৰিব পাৰে আজিৰ দিনটোত। সন্তানৰ মধ্যম, পঢ়া শুনাত যত্ন কৰক।
আজি অফ হোৱাইট আৰু ব্লু কালাৰটো ইউজ কৰক, শনি মন্দিৰ দৰ্শন কৰক, শুভ নাম্বাৰ হ'ব 8। কুম্ভ ৰাশি নাইট অফ ছৰ্ডছ এণ্ড হিৰ'ফেণ্ট, এই দুখন কাৰ্ড মতে আজি দুৰ্গা মন্দিৰত ধূপচাকি আগবঢ়াওক, দুৰ্গা দেৱীৰ নাম স্মৰণ কৰক, আৰ্থিক উন্নতিৰ বাবে চেষ্টাত কিছু আশা, যোগাযোগ আদিত খেলি মেলি, ব্যক্তিগত কামত কিছু সুযোগ আহিব, শৰীৰ মধ্যম, আজিৰ দিনটোত ভ্ৰমণ কৰক, সন্তানৰ মধ্যম, দাম্পত্যত সুখ, বিদ্যাত মধ্যম ফল, শুভ কালাৰ ব্লু, স্কাই ব্লু হ'লে ভাল, শুভ নাম্বাৰ হ'ব 3। মীন ৰাশি কাপছ এণ্ড ছৰ্ডছ, শত্ৰুৱে আমনি কৰিব পাৰে, জটিল সমস্যাসমূহ আহি পৰিব পাৰে, অৱশ্যে সমাধান কৰিব পাৰিব, শৰীৰৰ দুৰ্বলতা থাকিব, খৰচা পাতি বৃদ্ধি পাব পাৰে, আজি কৰ্তব্যত অলপ অন্যমনস্ক হ'ব পাৰে, বিদ্যাত বেয়া নহয়, ভ্ৰমণৰ চেষ্টা নকৰাই ভাল, মাতৃৰ বাবে চিন্তা থাকিব, বিয়া বাৰুৰ কথা বতৰা পাতিলেও কিছু বাধা থাকি যাব পাৰে, আজি প্ৰেমত আৱেগিক আৰু উৎসাহ, আজিৰ দিনটোত শুভ কালাৰ হ'ব গল্ডেন কালাৰ, শুভ নাম্বাৰ হ'ব 7। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম কাইলৈ একেটা সময়তে। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@gmail.com। নমস্কাৰ।